নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ আহি গৈছে। আপোনালোকে ক'ত কেনেকৈ চাব পাৰিব, ভিডিঅ'টো অকণো স্কিপ নকৰিব, একেলগে চাই যাব। অতি সোনকালে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, নিশ্চয় দেখিছে এইকেইটা ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। SITE.sevaonline.org ত আপোনালোকে চাব পাৰিব নিজৰ ৰিজাল্টসমূহ। আৰু আপোনালোকৰ গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট আছে তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ৰিজাল্ট assam.nic.in গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে ASSEB.in গৈ আপোনালোকৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। আৰু যিটো আপোনালোকে নিশ্চয় গম পাইছে, মোবাইল এপ আছে অসম গভৰ্ণমেণ্টৰ। মোবাইল এপত গৈও আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ নিজৰ SMS-ৰ দ্বাৰাও আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। যিটো আপোনালোকৰ ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকৰ এই নাম্বাৰটো দেখিছে 57766 গৈ আপোনালোকৰ নিজৰ মোবাইলৰ দ্বাৰা চেণ্ড কৰিও আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। লগতে আপোনালোকৰ indianresults.com গৈ আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। লগতে school9.com গৈও আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিব। নিশ্চয় গম পাইছে, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ আপোনালোকৰ লিংকসমূহ দি দিম। তাত গৈ আপোনালোকে যিকোনো এটাতে ক্লিক কৰি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। যদি এই লিংকত গৈ আপোনালোকে চাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো মোবাইল এপৰ কথা কৈছোঁ, সেই এপটো ডাউনলোড কৰি আপোনালোকৰ নিজৰ এপ্লিকেশ্যন ID আৰু লগতে ডেট অফ বাৰ্থ, লগতে আপোনালোকৰ ৰোল নাম্বাৰটো বহাই পিনি আপোনালোকৰ ৰিজাল্টসমূহ অতি সোনকালে চাই ল'ব পাৰিব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, সকলোলৈ শুভেচ্ছা থাকিল। আপোনালোকৰ ৰিজাল্টসমূহ কেনেকুৱা হৈছে ভিডিঅ'টো অলপ কমেণ্ট কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ আগত লাভ কৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া আছে, আপোনালোকে তাত গৈ ভালদৰে চাই লওক। ধন্যবাদ। জয় অসম।